17 তাৰিখে দিয়া কথা আছিল, 17 তাৰিখে নিদিলোঁ, 18 তাৰিখে আজি যিহেতু লাষ্ট দিন, আজি আমাক নমিনেশ্যন দিয়াৰ কাৰণে আমন্ত্ৰণ কৰিছে। আমি ইতিমধ্যে নিৰ্দলীয়ভাৱে মই নমিনেশ্যন পত্ৰ দাখিল কৰিলোঁ, মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু আপুনি AIUDFত আছিল, আপোনাক প্ৰাৰ্থিত্ব নিদিলে, তাৰ কাৰণে এই বিষয়ে আপুনি কি ক'ব? একচুৱেলি কংগ্ৰেছৰ নেতৃত্বত যি মহাজোঁটৰ সৃষ্টি হৈছিল, কংগ্ৰেছ, AIUDF, CPM, CPIM, CPIML লগতে পিছ মুহূৰ্তত আমাৰ BPF দলো ইয়াতে চামিল হোৱাৰ কাৰণে আমাৰ এই সমষ্টিটোত ইমান অনাবৰ মানুহ থকাৰ পিছতো আমি দীৰ্ঘদিন ধৰি কংগ্ৰেছ আৰু AIUDF দলক শক্তিশালী কৰাৰ পিছতো মহাজোঁটৰ খাতিৰত কংগ্ৰেছ হাইকমাণ্ড আৰু AIUDF হাইকমাণ্ডে আমাক অনাবৰসকলৰ অধিকাৰক নস্যাৎ কৰি BPF দলক 12টা সমষ্টি এৰি দিয়াৰ কাৰণে আমাৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ অনাবৰ মানুহখিনি মেইনলি কংগ্ৰেছ AIUDF দলমত নিৰ্বিশেষে অনাবৰ মানুহখিনি ক্ষোভিত হৈছে। তো সেই হিচাপে সিহঁতৰ দাবীৰ প্ৰতি, সিহঁতৰ অনুৰোধৰ প্ৰতি, গোচা আক্ষেপৰ প্ৰতি মই সন্মান জনাই আজি নিৰ্দলীয়ভাৱে নমিনেশ্যন দিয়াত বাধ্য হৈছোঁ। আপুনি কিমান আশাবাদী আপুনি মানে জয়ী হ'ব? মোৰ বিশ্বাস, আজি যিহেতু মনোনয়ন পত্ৰ দাখিলে কৰিছোঁ, তো মানুহৰ যিখিনি বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ তাৰিখত এইটো ক'ব পৰা যায় যে মই মিনিমাম 60,000 ভোটত মই ভোট পাম বুলি মই আজিৰ তাৰিখত ধাৰণা। আপুনি এতিয়া দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈছে, হয়, এই মুহূৰ্তত দলে আপোনাক বিহিত ব্যৱস্থা ল'ব পাৰে, এই বিষয়ে আপুনি কি ক'ব? এতিয়া হয়, কথাটো সঁচা কথা, যিহেতু এলায়েন্স আছে, মই UDF কৰিছিলোঁ, AIUDFৰ কাৰ্যকৰী সভাপতি আছিলোঁ গোসাইগাঁও জিলা সমিতিৰ। এতিয়া যিহেতু মই দলৰ প্ৰাৰ্থী নহয়, নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব মই দিছোঁ, মই বেলেগ কোনো দলত যোৱা নাই, মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব দিছোঁ। গতিকে যদি দলে আমাৰ AIUDF দলৰ কৰ্তৃপক্ষ, ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি মানে দলীয় নীতি নিয়ম ভংগ কৰাৰ কাৰণত যদি মোক কিবা অনুশাসনমূলক ব্যৱস্থা লয়, মোৰ কৰাৰ একো নাই। কিন্তু মই ৰাইজৰ দাবীত, AIUDFৰ গ্ৰাছৰুট কৰ্মীৰ দাবীৰ প্ৰতি সন্মান জনাই মই এই সিদ্ধান্ত লোৱাত বাধ্য হৈছোঁ। আপোনাৰ লগত AIUDFৰ পূৰা 100% কৰ্মী মোৰ লগত আছে। AIUDFৰ কংগ্ৰেছৰো গ্ৰাছৰুট কৰ্মীখিনি মোৰ লগত আছে, লগতে অন্য দল সংগঠনেও আজিৰ তাৰিখত যিটো দেখা গৈছে, সিহঁতেও মোক পূৰ্ণ সমৰ্থন জনাব বুলি মোৰ বিশ্বাস। নিশ্চয় মই সিহঁতৰ লগত আনুষ্ঠানিকভাৱে যদিও সমৰ্থন আগবঢ়াব নাই, মোৰ বিশ্বাস সিহঁতে আনুষ্ঠানিকভাৱেও ইতিমধ্যে আমাৰ অবৰ সুৰক্ষা সমিতিৰ লগত কথা হৈছে, তেখেতসকলেও মোক সমৰ্থন দিব। তাৰপিছত অৰাজনৈতিক কিছুমান সংগঠন আছে, সিহঁতৰ লগতো মোৰ কথা ইতিমধ্যে হৈছে, যদিও আনুষ্ঠানিকভাৱে মোক সমৰ্থন দিয়া নাই, দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে। মই আশা কৰোঁ নিশ্চয় মই ভাল ফল পাম। হয়, আজি আমি ৰেলী আহিছে মনোনয়ন পত্ৰ, এই ৰেলীত CPIMৰ নেতৃবৃন্দ তাত দেখা গৈছে, কি ক'ব? আছে যেনেকৈ আমাৰ আজি ইয়াত দল সংগঠন কংগ্ৰেছ, যিসকলে কংগ্ৰেছ কৰিছে আৰু যিসকলে UDF কৰিছে, অন্যান্য দল যিসকলে কৰিছে, আজি BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ইমান আদি আমাৰ অনাবৰ মানুহ থকাৰ পিছতে এটা সমষ্টি কি কাৰণত, সাধাৰণ এটা সমষ্টি মানে জেনেৰেল চিট যিটো এইটো ইয়াত প্ৰাৰ্থী BPF দলৰ পৰা কমচে কম BPF দল বন্ধুত্বপূৰ্ণ লৰাইৰ অৰ্থ এইটো নহয়। আজি কংগ্ৰেছৰ নেতৃত্বত যিটো মহাজোঁট হৈছে, সেই মহাজোঁটত কংগ্ৰেছে কেইটামান চিট ৰানিং MLA থকাৰ পিছত সেইকেইটা চিট 2-3টা চিট বোধহয় UDFক দিছে, UDFক 2টা চিট বোধহয় কনচিডাৰ কৰি কংগ্ৰেছক দিছে। অথচ আজিৰ তাৰিখত BPF দলৰ বন্ধুত্বৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে 12টাই লাগিব, এৰা ধৰাৰ মাজত চলিব। যদি UDF কংগ্ৰেছৰ ক্ষেত্ৰত এৰা ধৰা হয়, BPFৰ ক্ষেত্ৰত কি কাৰণত এৰা ধৰা হয়? সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ৰাইজৰ দাবীত, মই আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাৰী মহোদয়লৈ আমি পুনৰ বিবেচনাৰ কাৰণে এই সমষ্টিটো যাতে অনাবৰ কোনো এজন প্ৰাৰ্থীক দিয়ে, যিহেতু অনাবৰ সমষ্টি, অনাবৰক প্ৰাৰ্থীক দিয়ে, তাৰ কাৰণে পুনৰ বিবেচনাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। কিন্তু আমাৰ এই অনুৰোধক নস্যাৎ কৰি তেখেতে BPF দলৰে প্ৰাৰ্থী আমাৰ প্ৰাক্তন বিধায়ক বা বৰ্তমানৰ বিধায়ক মাজেন্দ্ৰ ছাৰক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। তো মোৰ বিশ্বাস ৰাইজে তাৰ প্ৰত্যুত্তৰ এই 6 তাৰিখে নিশ্চয় দিব।